মোৰ আন এটা ভিডিঅ'লৈ বন্ধুসকল আজি ভিডিঅ'টো হ'ব এখন ঘৰৰ বিষয়ত বন্ধুসকল ঘৰখন আপোনাৰ 896 স্কয়াৰ ফুট বন্ধুসকল ঘৰখন আপোনাৰ ফাউণ্ডেশ্যনৰ পৰা টিং পিটালৈকে কাম কৰা হৈছে গতিকে ফাউণ্ডেশ্যনৰ পৰা টিং পিটালৈকে ঘৰখনত মেটেৰিয়েল কিমান লাগিছে ঘৰখনৰ টোটাল কষ্ট কিমান হৈছে আৰু লগতে ঘৰখন ফাউণ্ডেশ্যনৰ পৰা টিং পিটালৈকে মিস্ত্ৰী কিমান টকা লৈছে সম্পূৰ্ণ ডিটেইলছত এইটো ভিডিঅ' আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেৰলৈকে চাব তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ নাম এমজি আপোনালোকে চাই আছে মিস্ত্রি গুৰুজি বন্ধুসকল প্ৰথমে ঘৰখনৰ ড্ৰয়িংটো মই আপোনালোকক ভালদৰে দেখুৱাই দিছো তাৰপিছত ঘৰখনত মেটেৰিয়েল কিমান লাগিছে ঘৰখনৰ টোটাল কষ্ট কিমান হৈছে তাৰ বিষয়টো আলোচনা কৰিম গতিকে ভিডিঅ'টো হেৰলৈকে চাই থাকিব বন্ধুসকল ঘৰখন এইটো সাইডত দীঘলে হ'ব 32 ফুট তাৰপিছত এইটো সাইডত বহলে হ'ব 28 ফুট টোটাল আপোনাৰ 896 স্কয়াৰ ফুট হৈ আছে তাৰপিছত ঘৰখনৰ দৰ্জা হ'ব 7টা তাৰপিছত খিৰকি হ'ব 4 পালা 2টা 3 পালা 4টা তাৰপিছত 2 পালা এটা বন্ধুসকল এয়া হ'ব বেৰেণ্ডাৰ সাইজ হ'ব 8/16 ফুট তাৰপিছত এয়া হ'ব আপোনাৰ ড্ৰয়িং ৰুমৰ সাইজ হ'ব আপোনাৰ 12/12 ফুট তাৰপিছত ঘৰখনত আপোনাৰ তিনিটা বেডৰুম হ'ব এয়া সব 1 2 3 এটো তিনিটা আপোনাৰ বেডৰুম হ'ব বেডৰুমৰ সাইজ হ'ব 12/12 ফুট তাৰপিছত এয়া হ'ব কিচেনৰ সাইজ হ'ব আপোনাৰ 16/8 ফুট তাৰপিছত এয়া হ'ব কৰিডৰ সাইজ হ'ব 4 ফুট বন্ধুসকল ঘৰখনত লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰা নাই মানে লেট্ৰিন বাথৰুমটো আপোনাৰ পিছফালে হ'ব এক্সট্ৰাকে বনোৱা হ'ব বন্ধুসকল লেট্ৰিন বাথৰুমৰ বিষয়ত আৰু লগতে সেফটি টেংক কেনেকৈ কম খৰচত বনাব পাৰি তাৰ বিষয়ত মই সম্পূৰ্ণ ডিটেইলছত ভিডিঅ' বনোৱা হৈছে আপোনালোকে চাব বিচাৰিলে মই ইন স্ক্ৰিনত ভিডিঅ' লগাই দিম হেহত আপোনালোকে হেতুও চাই ল'ব বন্ধুসকল ঘৰখনৰ দৰ্জা ক'ত বহিব মই আপোনালোকক হেতুও দেখুৱাই দিছো বন্ধুসকল এয়া হ'ব মেইন এন্ট্ৰি মানে মেইন দৰ্জা এটা ইয়াত হ'ব তাৰপিছত ড্ৰয়িং ৰুমটো আপোনাৰ বেৰেণ্ডাৰ লগত কানেকশ্যন থাকিব তাৰপিছত এইটো দুটা বেডৰুমটো আপোনাৰ কৰিডৰ লগত কানেকশ্যন থাকিব তাৰপিছত এইখিনি দৰ্জা এটা হ'ব তাৰপিছত এইটো বেডৰুমটো আপোনাৰ কিচেনৰ লগত কানেকশ্যন থাকিব তাৰপিছত এইফালে পিছফালে এটা দৰ্জা এটা হ'ব এইটো মানে বাহিৰত ওলাই যোৱা দৰ্জা এটা হ'ব তাৰপিছত খিৰকি ক'ত বহিব মই আপোনালোকক হেতুও দেখুৱাই দিছো এইটো সব আগফালে 4 পালা খিৰকি এটা হ'ব তাৰপিছত বেৰেণ্ডাত আপোনাৰ 4 পালা খিৰকি এটা তাৰপিছত এইটো সাইডত আপোনাৰ 3 পালা খিৰকি দুটা হ'ব তাৰপিছত এইটো সাইডত 3 পালা খিৰকি দুটা তাৰপিছত কিচেনত আপোনাৰ 2 পালা খিৰকি এটা বন্ধুসকল ঘৰখনত আপোনাৰ পকা কেঞ্চি 4টা হ'ব মানে আগফালে এটা পকা কেঞ্চি হ'ব তাৰপিছত পিছফালে পকা কেঞ্চি এটা হ'ব তাৰপিছত মাজত দুটা পকা কেঞ্চি হ'ব কেঞ্চিৰ গেপ বিলাক মই আপোনালোকক দেখুৱাই দিছো এটো মাজৰ দুটা কেঞ্চিৰ গেপ হ'ব আপোনাৰ 12 ফুট তাৰপিছত পাৰ্লিং লাগিব আপোনাৰ 12 ফুটি তাৰপিছত এটো কেঞ্চি পৰা আগফালৰ কেঞ্চিৰ গেপটো হ'ব আপোনাৰ 11 ফুট তাৰপিছত পাৰ্লিং লাগিব আপোনাৰ 13 ফুটি তাৰপিছত পিছফালৰ কেঞ্চিৰ গেপটো হে একে হ'ব মানে এটো কেঞ্চি পৰা পিছফালৰ কেঞ্চিৰ গেপটো হ'ব আপোনাৰ 11 ফুট তাৰপিছত পাৰ্লিং বহিব আপোনাৰ 13 ফুটি বন্ধুসকল ঘৰখনৰ ড্ৰয়িং মই আপোনালোকক ভালদৰে দেখুৱাই দিলো এতিয়া ঘৰখনৰ ভিডিঅ'টো চাই লওক ঘৰখনৰ ভিডিঅ' মই আপোনালোকক ভালদৰে দেখুৱাই দিলো এতিয়া ঘৰখনত মেটেৰিয়েল কিমান লাগিব হেতুও চাই লওঁ ইটা লাগিব 6000 পিস পাৰ পিস 10 টকা 60000 টকা তাৰপিছত বালি লাগিব 6 ট্ৰেক্টৰ পাৰ ট্ৰেক্টৰ 1200 টকা 7200 টকা হিলগুটি লাগিব 2 ট্ৰেক্টৰ পাৰ ট্ৰেক্টৰ 2500 টকা 5000 টকা ৰড লাগিব 300 কেজি পাৰ কেজি 65 টকা 19500 টকা তাৰপিছত সিমেন্ট লাগিব 90 বেগ পাৰ বেগ 500 টকা 45000 টকা সেটাৰিঙৰ কাট লাগিব 20 কেবি পাৰ কেবি 500 টকা 10000 টকা বা লাগিব 20 পিস পাৰ পিস 80 টকা 1600 টকা তাৰপিছত ফাউণ্ডেশ্যনৰ কাৰণে মাটি লাগিব 30 ট্ৰেক্টৰ পাৰ ট্ৰেক্টৰ 400 টকা 12000 টকা তাৰপিছত দৰ্জা খিৰকি ভেন্টিলেটৰ চকটৰ কাৰণে কাট লাগিব 40 কেবি পাৰ কেবি 800 টকা 32000 টকা
টিং লাগিব 18 ফুটি 35 mm 22 পিচ 45,000 টকা তাৰপিছত পালিঙৰ কাঠ লাগিব 3 3 12 ফুটি 8 পিচ 3 3 13 ফুটি 16 পিচ টোটেল 20 kb per kb 800 টকা 16,000 টকা টোটেল মেটেৰিয়েল কষ্ট হ'ব 2,53,300 টকা বনগল ঘৰখনত মেটেৰিয়েল কিমান লাগিছে তাৰ বিষয়ত মই আপোনালোকক ভালদৰে দেখুৱাই দিলো এতিয়া থাকিল মিস্ত্ৰী কষ্ট আৰু টোটেল কষ্ট বনগল ঘৰখন আপোনাৰ ফাউণ্ডেশ্যনৰ পৰা টিং পিটালৈকে মিস্ত্ৰী আপোনাৰ 1,30,000 টকা ল'ব বনগল এতিয়া থাকিল টোটেল কষ্ট হ'ব 3,83,300 টকা বন্ধুসকল বস্তু বাহিনী প্ৰাইচবিলাক অলপ কম বেছি হ'ব পাৰে কাৰণ সবৰ ঠাইত দাম দৰ একে নহয় গতিকে আপোনালোকৰ এৰিয়াত যেটো দাম চলি আছে তাৰ মতে আপোনালোকে হিচাপটো লগাই ল'ব বন্ধুসকল আপোনালোকে 5-10,000 টকা এক্সট্ৰাকে ধৰি থব কাৰণ মই তাৰ গজাল গাড়ী ভাড়া হেবোৰৰ হিচাপ ধৰা নাই গতিকে আপোনালোকে 5-10,000 এক্সট্ৰাকে ধৰি থব বন্ধুসকল এইটো ভিডিঅ'ত 896 স্কয়াৰ ফুট আসাম টাইপ ঘৰৰ বিষয়ত সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰা হৈছে তথাপিও আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা সুধিবলগীয়া কথা থাকে মোক কমেন্ট সেকশনত জনাব মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম বন্ধুসকল ভিডিঅ'টো হেহলৈকে চোৱাৰ বাবে ধন্যবাদ